মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ প্ৰশ্নটি হৈছে sec a plus 10a into 1 minus sin a is equal to কি হ'ব a মানে sec a দিয়া আছে b মানে sin a দিয়া আছে c মানে cosec a দিয়া আছে আৰু d মানে cos a দিয়া আছে সলিউশন আমি কি কৰিলো প্ৰশ্নত যেনেদৰে আমাক দিয়া আছে sec a plus 10a whole into 1 minus sin a আমি পাতি ললো আৰু কি আছে এইখিনি আমি এটা এটা পূৰণ কৰিলো sec a into 1 minus sin a ব্ৰেকেটৰ ভিতৰত থাকিল plus 10a into 1 minus sin a ব্ৰেকেটৰ ভিতৰত আছে এটি ইহঁতক মাল্টিপ্লাই কৰিলে কিমান পাম sec a এটো কিমান হ'ব minus sec a into sin a plus এটো কি হ'ব 10a into 1 10a plus a minus a কিমান হ'ল minus 10a into sin a এতিয়া আমি এইখিনি সমাধান কৰিম কি পাওঁ sec a এর ঠাইতে আমি কিমান পালো sec a minus sec a ইকুয়াল টু কিমান লিখিলো 1 by cos a into sin a লিখিলো plus 10a আমি কিমান লিখিলো 10a minus 10a আমি কিমান লিখিব পাৰো sin by cos a into sin a এতিয়া sec a minus এটো কিমান লিখিব পাৰো sin a by cos a plus 10a minus কি লিখিব পাৰো আমি sin square a by cos a এতিয়া sec a minus sin a by cos a আমি কিমান লিখিব পাৰো 10a বুলি লিখিব পাৰো কাৰণ sin a by cos a মানে 10 আৰু plus 10a লিখি ললো আৰু এটো কিমান লিখিব পাৰো sin square a আছে ওপৰত গটিকে sin square a by তলত cos a হল তে plus 10a minus 10a কটা কটি গল থাকিল কিমান sec a minus sin square a by cos a এটা sec a আমি কি লিখিব পাৰো 1 by cos a লিখিব পাৰো minus sin square a by cos a হল এতিয়া ইহঁতৰ লসাগু কিমান হ'ব cos a আৰু cos a লসাগু কিমান হ'ব cos a হ'ব এতিয়া আমি ইয়াত কিমান পাব 1 পাম আৰু ইয়াত কিমান পাম sin square a পাম এটা তোমাদের ভালদৰে মন কৰিছো 1 minus sin square a মানে কিমান লিখিব পাৰো cos square a লিখিব পাৰো আৰু তলত কিমান হল আমাৰ cos a হল এটা cos a ৰে cos square a কিমান বাৰ যাব cos a ৰে cos square a cos a বাৰ যাব গতিকে মই উত্তৰ হিচাপে কি পালো d পালো d আমাৰ কিমান আছে cos a আছে গতিকে শুদ্ধ উত্তৰটো হ'ব d